বন্ধু বান্ধৱীসকল কলিতা ম্যাথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এটা নতুন ভিডিও দা ৰিজনিঙৰ নতুন কোৱেশ্চন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজিৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ ইন এ সাৰ্টেন কোড rational is written as RTANIOLA then how would tribal be written in that code এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখা যায় আমাৰ ইন্টাৰভিউ বিলাকত বা এক্সাম বিলাকত এইবিলাক একদম ইজি জাস্ট এটা এই বস্তুটো চালে হ'ল যে কি ট্ৰিক্স দিয়া আছে মানে কি টেকনিকত কেনেকৈ লিখিছে এইটো যদি বিচাৰি উলিওৱা যায় তেতিয়াহ'লে এইবিলাক একদম সহজ গতিকে আমাৰ ইয়াতে আমি চাইলো এইটো কেনেকৈ উলাইছে ইয়াতে লিখিছে rational 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 to ইয়াতে লিখিছে RTANIOLA গতিকে ইয়াতে কি টেকনিক লগাই এনেকৈ লিখিছে সেইটো আগে চাই ল'ব লাগিব ইয়াতে আমাৰ কেনেকৈ লিখিছে ইয়াৰ যেটো ফাৰ্স্ট লেটাৰ R to ইয়াতে এক নম্বৰতে ৰাখিছে নেক্সট ইয়াতে আছিল A T to R পিছত আছিল ইয়াতে আনিছে T to R আগত মানে ইয়াতে 3 নম্বৰটো ইয়াতে 2 নম্বৰত লিখিছে গতিকে এইটো আমি 3 নেক্সট A to ইয়াতে 3 নম্বৰত লিখিছে ইয়াতে আছিল 2 নম্বৰত ৰেশনালত ইয়াতে আছিল 2 নম্বৰত ইয়াতে লিখিছে 3 নম্বৰত গতিকে ইয়াতে আমি A to 2 নম্বৰত দিলো নেক্সট ইয়াতে যদি to 1 2 3 4 5 6 7 8 গতিকে ইয়াতে নেক্সট n লিখিছে n তো আছিল ইয়াতে 6 নম্বৰত নেক্সট লিখিছে i2 ইয়াতে আছিল 4 নম্বৰত নেক্সট লিখিছে o2 ইয়াতে আছিল 5 নম্বৰত নেক্সট l তো আছিল ইয়াতে 8 নম্বৰত নেক্সট a তো আকৌ ইয়াতে এটো 2 নম্বৰতো আছে গতিকে কথা নাই ইয়াতে 7 নম্বৰত দি দিব পাৰি এনেকৈ লিখিছিলে এতিয়া আমাক উলিয়াব দিছে ইয়াতে ট্ৰাইবেল টু TRIBAL গতিকে এই সিকোয়েন্সটো যেটো ইয়াতে লিখিছে আমি তেনেকৈ যদি লিখি যাওঁ তেতিয়াহলে আমাৰ এনসারটো ওলাই যাব গতিকে ইয়াতে আমি কি কৰিব লাগিব ইয়াতে 1 নম্বৰতে ৰাখিছে গতিকে আমি ফাৰ্স্ট T টো লিখিলো নেক্সট ইয়াতে 3 নম্বৰটো ইয়াতে 3 নম্বৰ এটো যদি 1 নম্বৰ বুলি ভাবো এটো 2 নম্বৰ I to 3 B to 4 A to 5 L to 6 নম্বৰত গতিকে নেক্সট আমি 3 নম্বৰটো লিখিলো 3 নম্বৰটো ইয়াতে আছে I নেক্সট আমি লিখিম 2 নম্বৰটো ইয়াতে হ'ল R নেক্সট 6 নম্বৰটো ইয়াতে 6 নম্বৰত আছে এটো L নেক্সট লিখিম আমি 4 নম্বৰ ইয়াতে হ'ল B নেক্সট 5 নম্বৰটো ইয়াতে আছে A মানে ইয়াতে আমি A টো লিখিম গতিকে TIRLBA শুদ্ধ উত্তৰ এতিয়া আমি যদি ইয়াতে এনসারটো চাব যাও এটা কোনটোত আছে TIRLBA ইয়াতে C নম্বৰটোত আছে গতিকে এইটো হ'ব শুদ্ধ উত্তৰ গতিকে এইবিলাক একদম ইজি এনেকৈ কেৱল টেকনিকটো চাই ললে হ'ল কেনেকৈ উলিয়াইছে গতিকে এনেকুৱা ধৰণৰ টেকনিক লগাই আমি অতি সহজতে এনসার বিলাক উলিয়াব পাৰো আৰু একচুয়ালি কোৱেশ্চনত এনেকৈ উলিয়াব পাৰিলে এক্সাম দিও ভাল লাগে প্লাস নিজৰো ভাল লাগে গতিকে চাই থাকিব এনেকুৱা ধৰণৰ ভিডিও আকৌ আহি আছে বহুত বিলাক যাতে আপোনালোকৰ মানে এক্সাম দি ভাল লাগে প্লাস এক্সামত মাৰ্কস কেৰি কৰিব পাৰি গতিকে অতি সহজতে এনেকুৱা ধৰণৰ টেকনিক লগাই উলিয়াব পাৰি গতিকে চাই থাকিব ভিডিও সাবস্ক্ৰাইব কৰিব লাইক কৰিব যাতে আহি থকা ভিডিও বিলাক আপোনাৰ তাতে অতি সোনকালে আহি যায় তো তেতিয়ালৈকে টেক কেয়াৰ বাই বাই